আপোনাৰ কঠিন সময়ত আপুনি মৌন হৈ থাকিবলৈ চেষ্টা কৰক। কাৰণ এইখিনি সময়ত আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ ঘৰৰ মানুহৰ বাহিৰে আপোনাৰ প্ৰকৃতি যিমান বস্তু আছে, গছ গছনি, চৰাই চিৰিকটি, প্ৰত্যেকেই আপোনাক সমালোচনা কৰিব, প্ৰত্যেকেই আপোনাক ডিমোটিভেট কৰিব ট্ৰাই কৰিব আপোনাৰ বেয়া সময়খিনিত। কিন্তু যেতিয়াই আপুনি এদিন সফল হ'ব, আপোনাৰ ভাল দিন আহিব, তেতিয়া যিখিনি মানুহে আপোনাক সমালোচনা কৰিছে সেই মানুহখিনিয়ে আপোনাক প্ৰশংসা কৰিব আৰু আপোনাৰ সফল হোৱাৰ খানাটো খাব আহিব। চ' গাইজ, যদি আপোনালোকেও এতিয়াও বিফল হৈ আছে বা আপোনাক কোনোবাই ওচৰ চুবুৰীয়াই আপুনি যদি ভাবি আছে যে ওচৰ চুবুৰীয়াই মোক বেয়া পায়, মই পঢ়া শুনা কৰি এতিয়াও চাকৰি পোৱা নাই, আপুনি ডিমোটিভেট হৈ আছে, একো কৰিব পৰা নাই, আপুনি সেইবিলাকক আপুনি গুৰুত্ব নিদিব। কাৰণ আপুনি কাম নকৰিলে, কাম নকৰা মানুহ প্ৰত্যেকেই বেয়া পায়, প্ৰকৃতিও বেয়া পায় কাম নকৰিলে। গতিকে আপুনি সুস্থ মানুহ এজন, গতিকে কাম নকৰাকৈ নাথাকিব। কামৰ সৰু ডাঙৰ কামৰ না সৰু আছে না ডাঙৰ আছে, অকল চৰকাৰী চাকৰিয়েই সকলো নহয়, প্ৰত্যেক কামেই ডাঙৰ। আপুনি যি কৰে সেইখিনি মন দি কৰক আৰু সদায় সুস্থ থাকক, সবল থাকক। জয় আই অসম। ধন্যবাদ।